নমস্কাৰ বন্ধুসকল, স্কুলৰ দৰে পবিত্ৰ মন্দিৰত সংঘটিত হ'ল দুখৰ ঘটনা। ঘটনাটো সংঘটিত হৈছে জুৰিয়াৰ কালিয়াটিংগা অঞ্চলত। যোৱাকালি কালিয়াটিংগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ ভিতৰতে সংঘটিত হ'ল ধৰ্ষণ কাণ্ড। শেষ কৰি পেলাল দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ জীৱন। শেষ কৰি পেলাল এটা পৰিয়ালৰ আশা। মাদ্ৰাছাৰ চকীদাৰৰ পুত্ৰ কামনাৰ বলি হ'ল এগৰাকী দশম শ্ৰেণীৰ দুভগীয়া ছাত্ৰী। যোৱাকালি কালিয়াটিংগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দহমান শ্ৰেণীৰ ছাত্ৰী এজনীক বলাৎকাৰৰ কথা আমি গম পালোঁ আৰু সেই গম পাই ৰাইজৰ সহযোগত তথা আমাৰ যুৱকসকলৰ সহযোগত কালি জুৰি আৰক্ষীত এখন এজাহাৰ দাখিল হৈছে। হৈ গ'ল ইয়াত বলাৎকাৰৰ ঘটনাটো। চাওক, আমি গাৰ্জেনসকলে যেতিয়া আমাৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয়ত পঠাওঁ, সেই বিদ্যালয়খনে যদি আমাৰ ছোৱালীজনীক আমাৰ ল'ৰাজনক নিৰাপত্তা দিব নোৱাৰে, স্কুল চলি থকা সময়ৰ পিছত স্কুল চলি থকা অৱস্থাত সেই ছোৱালীজনী নি দোকানত নি কোনোবা বলপূৰ্বকভাৱে দোকানৰ শ্বাটাৰ বন্ধ কৰি দি তাৰ ভিতৰত বলাৎকাৰৰ ঘটনা ঘটাইছে। সৰ্বপ্ৰথমে আমি বৃহত্তৰ কালিয়াটিংগাবাসী ৰাইজে ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আৰু এই বিষয়ে ল'ৰাজন এই ঘটনাৰ পিছত ল'ৰাজনক যেতিয়া স্কুলত সমজাই দিলে, ৰাইজে যেতিয়া স্কুলত সমজাই দিলে, সেই সমজাই দিয়াৰ পিছত ল'ৰাজন কেনেকৈ নিৰুদ্ধ হৈ গ'ল। বন্ধুসকল, আপোনালোকে কি ক'ব কমেণ্ট কৰিব। ধন্যবাদ।